তুমি এই বৈশ্য সেনাপতি মহারাজ, তোমাদের নির্ভর করে কঙ্কর সুরক্ষা পুরার সুরক্ষা মহারাজ। এদিকে কোন নতুন আসরে জয় দ্বারা কৃষ্ণর নাম যুক্ত হব এই বীর মহারাজ। Popular Nanda, popular Nanda, Nuku
Rongeen, I Bhagat, Assamese Maharaj, Maharaj. Dosa de kalau itu. Maharaj. Koi kopi Rostam putra Gokulor Krishna. Ini Nimai, Salisu Patek Maharaj. Itu kamanda itu nahoy. Kau bakur, yenu bakur, kolom bakur, ibon, puto na nidan, hono udah Krishna resoy. Sorry atomon, rak tapta, ol tapta, kubor dhandaron. Aku udah cari pohon picor, kunno propa. Ini pada kalau itu. Maharaj. Krishna nidan jogyo, kau karam hon. এইবার কেনে আপনি এই ভারমুখ অর্পণ করা সামান্য লড়া রামকৃষ্ণ সামান্য লড়া এই করে চতুর্লঘাত পারব Krishnaর মায়াজাল তুলি চার্জ করি ওই নিজ হাতে পথ করতে দুয়ালার খান্তালা জোয়া তুমি এটা বন্দি বকরে পারো অগ্রম লই আহাগৈ চলে পরে কোক করে হলো রাম কৃষ্ণ বাকুললৈ ঘৰিবলা দিব ভগবান কৃষ্ণ বহুদেব কৈপকী সৌভাগ্যৰ সেয়া হৈছে আমাৰ অৰুণোদয় এই কাৰাগাৰতে যে আমাৰ কি আনন্দ অতি মধুর সম্বোধন মহারাজ করায় আজি তোমালোকৰ মথুৰাত আজি আনন্দৰ উৎসৱ যিহেতু ৰাম কৃষ্ণ রাম কৃষ্ণ হিসে কাঙ্কর প্রাণ বৈরী রাম কৃষ্ণ হিসে সেই উপলক্ষে আজি রাজবন্দীসকলৰ মুক্তি আমি সেই মুক্তিদান লবলৈ অসমৰ্থ দাদা বীৰংগনা মই
বীরপুত্র মুই কৃষ্ণ কঙ্কর ভগ্নী কৃষ্ণ চমনিয়ায় উপযুক্ত কথা কঙ্করায় কঙ্কর এই তৈ বুঝি এই নরকপুরী রজা কঙ্কয় আমার এই মুক্তি পোৱা কি বুদ্ধি পাব তৈ সখী কি বুদ্ধি পাব আদিবন ভুল করিয়াছা দাদা এই বুড়ো রাজি কঙ্কয় ভালদৰে বুজি পাই নিজৰ কৰ্তব্য তুমি যে একেটা ভুলকে কৰি আছা কঙ্কৰাই সেয়েহে মই আচৰিত হৈছো কঙ্কৰাই আচৰিত হৈছো তুমি বিশ্বাস কৰাৰ আগত মোক তুমি বিশ্বাস কৰা তোমাৰ মই হিতাকাংক্ষী হিচাপে এষাৰ মাত্ৰ কথা ক'বলৈ ৰাম কৃষ্ণ বিনাশ কৰিব পৰা শক্তি তোমাৰ নাই আৰু এই বসুদেৱৰ দৈত্য কি আৰু এই মথুৰাৰ ভগৱান কৃষ্ণ পৃথিৱীলৈ নমাই আনিছে ভগৱান কঙ্কর বর্তমানে কোন হে ভগৱান আৰু যদি সঁচাই মৰ্যলৈ নমাই আনিছে সেয়া কঙ্কহে নমাই আনিছে বসুদেৱ দৈৱকী নহয় মথুৰাৰ প্ৰজাগণে নহয় ভগবান দয়ালু দাদা হিংসা পরায়ণ নহয় দাদা দাদা দয়া দাদা ধর্ম দয়াৰে দেশ শাসন কৰিবলৈ লোৱা মথুৰাৰ শাসন এই কংসৰ আদেশত চলিব বসুদেৱ দৈৱকীৰ নিৰ্দেশত নহয় মই পদাৰ্পণ কৰি ৰুদ্ৰ মূৰ্তিৰে বহুদিন তুমি দেশ শাসন কৰিব নোৱাৰা কংস স্নেহ দয়া মমতাৰ বান্ধোনেৰে এখন দেশ শাসন কৰিবলৈ কংস ইমানেই পৰাক্ৰম যে মূৰৰ বিচাৰ কৰিব পৰা শক্তি এই বিশ্ব ব্ৰহ্মাণ্ডত নাই কোৱা বসুদেৱ অনৰ্থক চেষ্টা কৰি লাভ নাই আমি তোমাৰ সেই মুক্তিদান ল'বলৈ অসমৰ্থ বেশ কথা মই তেন্তে আহিলো কিন্তু মনত ৰাখিবা এই উদ্ভণ্ডালীৰ শ্ৰেষ্ঠ উপহাৰ ল'বলৈ তোমালোক সাজু থকা হানিক আৰু চাবুকৰ স্পৰ্শ পাবলৈ তোমালোকে সাজু থকা বসুদেৱ আহিলো এই আশালৈ আমিও বাচ্চাই রং করা আমিও বাচ্চা